কৰোনা ভাইৰাছতকৈ অন্য এক ভাইৰাছ বিয়পি পৰিছে ভাৰতত। কৰোনা ভাইৰাছতকৈ 10 গুণ অধিক মাৰাত্মক এই ভাইৰাছ। কাৰোবাৰ মন মগজুত এই ভাইৰাছৰ প্ৰৱেশ ঘটিলে মৃত্যুৰ সময়লৈকে এই ভাইৰাছ নষ্ট কৰিব নোৱাৰে। এই ভাইৰাছ ইমানেই মাৰাত্মক যে এজনৰ পৰা লক্ষ লক্ষ লোকলৈ ছেকেণ্ডতে বিয়পিব পাৰে। এটা প্ৰজন্মৰ পৰা কেইবাটাও প্ৰজন্মলৈ থাকিব পাৰে এই ভাইৰাছ। এই ভাইৰাছত বৰ্তমান ভাৰতৰ প্ৰায় 50-60% লোকে আক্ৰান্ত হৈ আছে আৰু এই ভাইৰাছৰ সংক্ৰমণৰ মাধ্যম হৈছে ছ'চিয়েল মিডিয়া। বিশ্বত এতিয়া চাৰিওফালে পৰিলক্ষিত হৈছে কৰোনা ভাইৰাছে সৃষ্টি কৰা ভয়ানক পৰিস্থিতি। চাৰিওফালে কেৱল মৃত্যুৰ কিৰিলি। সমগ্ৰ বিশ্বৰ দৰে ভাৰততো কৰোনাই ইতিমধ্যে ধাৰণ কৰিছে বিধ্বংসী ৰূপ। কিন্তু কৰোনা ভাইৰাছৰ সলনি ভাৰতত পৰিলক্ষিত হৈছে অন্য এক ভাইৰাছ। কৰোনাৰ প্ৰতিষেধক চিকিৎসকসকলে প্ৰস্তুত কৰিব পাৰিলেও এই ভাইৰাছৰ প্ৰতিষেধক কোনো চিকিৎসকে প্ৰস্তুত কৰিব নোৱাৰে। ভাৰতত ইতিমধ্যে প্ৰায় 50-60% লোক আক্ৰমণ হৈছে এই ভাইৰাছত। উল্লেখ্য যে কৰোনাতকৈ 10 গুণ মাৰাত্মক এই ভাইৰাছ। আপোনালোকে ভাবিছে চাগে কৰোনা ভাইৰাছৰ বাহিৰে ভাৰতত বিয়পা এই ভাইৰাছৰ নাম কি? কোনে এই ভাইৰাছ প্ৰস্তুত কৰিলে? কোনে এই ভাইৰাছ ভাৰতত বিয়পালে? কিমান লোক এই ভাইৰাছত আক্ৰান্ত হৈছে বা কিমান লোকৰ এই ভাইৰাছত মৃত্যু হৈছে? কিয় ভাৰত চৰকাৰে এই ভাইৰাছৰ বিষয়ে জাননী প্ৰদান কৰা নাই ভাৰতবাসীক? এনে কিছুমান প্ৰশ্নই এতিয়া হয়তো আপোনাক বেৰি ধৰিছে। আতংকিত হৈ পৰিছে চাগে আপুনি। কিন্তু ৰ'ব, আতংকিত নহ'ব, কাৰণ কৰোনা ভাইৰাছতকৈ 10 গুণ মাৰাত্মক এই ভাইৰাছ বিয়পোৱা তালিকাত আপোনাৰো নাম থাকিব পাৰে। আৰু এই ভাইৰাছৰ প্ৰতিষেধক হৈছে আপোনাৰ মোবাইলৰ শ্বেয়াৰ বুটামটো। শুনি হয়তো আচৰিত হৈছে। নহ'বইনো কিয়, আচৰিত হ'বলগীয়া কথা যে যি সময়ত ভাৰতত কৰোনা মহামাৰীয়ে গ্ৰাস কৰিছে তেনে সময়তে ভাৰতত দেখা পোৱা গৈছে সাম্প্ৰদায়িক বিবাদ। হকে বিহকে ছ'চিয়েল মিডিয়াত বিয়পোৱা হৈছে এনে কিছুমান ভিডিঅ' তথা ফটো, যাৰ দ্বাৰা এতিয়া একাংশৰ মাজত সৃষ্টি হৈছে সাম্প্ৰদায়িক বিবাদ। একো সত্যতা নজনাকৈ ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰা হৈছে এনে কিছুমান ভিডিঅ', যাৰ দ্বাৰা এতিয়া সমগ্ৰ ভাৰতত বিয়পি পৰিছে হিন্দু মুছলমানৰ মাজত ঘৃণাভাৱ। উল্লেখ্য যে এই কথা আমি একাংশই হিন্দু মুছলমানৰ মাজত জুই বিয়পাবলৈ চেষ্টা কৰা লোকসকলক উদ্দেশ্যিহে প্ৰকাশ কৰিছোঁ। যিখন ভাৰতক ভাতৃত্ববোধৰ বাবে সকলোৱে জানে, সকলোৱে সন্মান কৰে, সেইখন ভাৰততেই এতিয়া বিয়পিছে সাম্প্ৰদায়িক ঘৃণাভাৱ। আৰু এই সাম্প্ৰদায়িক ঘৃণাভাৱেই হৈছে কৰোনা ভাইৰাছতকৈও অধিক মাৰাত্মক ভাইৰাছ। এই ভাইৰাছে বৰ্তমান থিতাপি লৈছে বহুতৰে মন মগজুত। বহুতে এই ভাইৰাছত আক্ৰান্ত হৈ ছ'চিয়েল মিডিয়াৰ যোগে বিয়পাইছে আন বহুতলৈ। একাংশ লোকে কোনো নভবা নিচিন্তাকৈ এনে কিছুমান ভিডিঅ' বা ফটো প্ৰচাৰ কৰিছে, যাৰ দ্বাৰা হিন্দু মুছলমানৰ মাজত সৃষ্টি হৈছে ঘৃণাভাৱ। কাৰোবাৰ উচতনিত কোনোবাই ভুলকৈ নিকৃষ্ট ব্যৱহাৰ কৰিব পাৰে আৰু সেই কথা মোবাইলত বন্দীও হ'ব পাৰে। কিন্তু সেই কাণ্ডসমূহৰ দ্বাৰা এটা জাতি বা এটা সম্প্ৰদায়ৰ লোকসকলক গালি পৰাটো কিমান যুক্তিপূৰ্ণ সেয়া কথা আপোনালোকে নিজে ভাবক। যেতিয়া আপুনি ছ'চিয়েল মিডিয়াত এটা সম্প্ৰদায়ক উদ্দেশ্যে এটা ভুৱা বাতৰি বা ভিডিঅ' ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰে, তেতিয়া আপোনাৰ সেই সম্প্ৰদায়ৰ লোক আপোনাৰ বন্ধু তালিকাত থাকিলে মনত কিমান আঘাত পায়, কিমান লজ্জিত হৈ আপুনি এবাৰ ভাবি চাইছেনে? কোনোবাই কিবা অপৰাধ কৰিলে তাৰ বাবে আইন আছে, প্ৰশাসন আছে। তেনে ক্ষেত্ৰত নিজে ভিডিঅ' বা ফটো এটা নিকৃষ্ট সাম্প্ৰদায়িক উদ্দেশ্যি কেপশ্যন দি ভাইৰেল কৰাটো কিমান যুক্তিপূৰ্ণ সেইটো নিজে বিবেচনা কৰক। কৰোনাই দেশক জুৰুলা কৰাৰ উপৰিও এনে কিছুমান সাম্প্ৰদায়িক বিষবাস্পেও ভাৰতক জুৰুলা কৰি পেলাইছে। এদিন হয়তো অন্ত পৰিব কৰোনা মহামাৰীৰ, কিন্তু থাকি যাব এই সাম্প্ৰদায়িক বিবাদ।
আৰু এই বিবাদে ধ্বংসৰ দিশলৈ ঠেলি দিব সমগ্ৰ ভাৰতবৰ্ষক তথা উঠি অহা ভৱিষ্যত প্ৰজন্মক আৰু যাৰ পৰিণাম কৰোনা ভাইৰাছতকৈও অধিক ভয়াৱহ হ'ব আৰু তাৰ বাবে দায়ী হ'ব আপোনালোক সেয়েহে সময় থাকোঁতেই নিজৰ বিবেক বিবেচনাৰে আগবাঢ়ক একাংশৰ উচতনিত ভুলকৈ লোৱা পদক্ষেপে বিপদত পেলাব আপোনাক নিউজ ডেস্ক ৰিপৰ্ট নিউজ 100